হাই মই ৰাজখোৱা বুইছে গাইজ ভোগালী বিহু সেইবাবে ৰাতিপুৱা আহি পাই গ'লোহি মানে মাছ নিবলৈ আকৌ গাদিলে ইয়াত মানে আপুনি ডাঙৰ মাছ মানে ডাক মাৰিলে কমতে পাই যায় ৰাতি 3টা বজাৰ পৰা বহি আছে আমাৰ আকৌ অহা দেৰি হ'ল 7:30 বাজিলে আমি শুই থকা খিয়াল নহয় জানো তাৰপিছত আপোনাৰ এইফালে বেপাৰীৰ পৰা ল'বলগীয়া হ'লে একো নাই দিয়ক বিহু বুলি চব চলি যায় আৰু মোৰ ফালৰ পৰা আপোনালোকক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ভিডিঅ'টো চাই যাওক আৰু লং ব্লগটো মই দি থোৱা আছে মোৰ চেনেলত চাব আৰু মাছ এই দুটা পালোঁ কিবা মালি মাছ হেনো চিনি নাপাওঁ মাছ কিন্তু লৈ আহিছোঁ আৰু দিয়ক এইভাগ মেইন আকৌ গাহৰি আকৌ ৰাতি সীমান্তত জেজিদাৰ ঘৰত খানা মানে মাতিলে আচোন টেষ্ট কৰি যাহি মাংস অকণ এইফালে আকৌ জুই আৰু এইভাগ মেইন লাড়ু পিঠা বিহু মানে আৰু লাড়ু পিঠা আমাৰ ঘৰত আকৌ জুই আৰু মাঘৰ বিহুত জুইটো মেইন এইফালে জুই এইফালে নাচ ইছ ৰাম হ'ব দিয়ক আৰু